গুৱাহাটী ষ্টেচন পাই গ'লোঁ। এতিয়া এইফালে যাওঁ, এইফালে গৈ কিবা এটা খাওঁগৈ। ইয়াৰ পৰা কিবা এটা খাই লওঁ, নহ'লে পেক কৰাই লওঁ। আৰু সোমাই গ'লোহি ষ্টেচনৰ ভিতৰত। আৰু এইফালে চাওক, বাপৰে তামাম মানুহ। চাওঁতে চাওঁতে আহি পাই গ'লোহি নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন। নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন। আৰু এইখন যিখন নদী আপোনালোকে দেখিবলৈ পাইছে, এইখন হৈছে বুঢ়ীদিহিং নদী। পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ। মোৰ যি কাম আছিলে সকলোবিলাক হৈ গ'ল। কিন্তু এটা কথা যে মোৰ গুৱাহাটীলৈ আহিলে ডিব্ৰুগড়লৈ উভতি যাবলৈ কিবা এটা মানে মন নোযোৱা টাইপৰ ফিল এটা আহে। কি কৰিম, উপায় নাই। যিহেতু মই ডিব্ৰুগড়ত মোৰ এতিয়া বৰ্তমান ব্যৱসায় কৰি আছোঁ, আৰু যিহেতু মোৰ ইমান এতিয়া সামৰ্থ্য হোৱাগৈ নাই যে মই ডিব্ৰুগড়খন এৰি মই গুৱাহাটীৰ নিচিনা মহানগৰত কাম বা ব্যৱসায় এটা আৰম্ভ কৰি থাকিব পৰাকৈ এতিয়া মোৰ সামৰ্থ্য হোৱাগৈ নাই। কিন্তু যদি ভগৱানে আশীৰ্বাদ কৰে, তেতিয়া ইন ফিউচাৰ মই গুৱাহাটীত ব্যৱসায় আৰম্ভ কৰি বা ভাল কাম এটা আৰম্ভ কৰি মই গুৱাহাটীত থাকিব পৰাকৈ মোৰ এটা সপোন আছে। সেই সপোনটো যেন পূৰা কৰে। আৰু এতিয়া বেছি দেৰি নকৰোঁ, গৈ থাকোঁ। অলমষ্ট যিহেতু টাইম হৈ গৈছে, আকৌ এবাৰ মই বস্তুখিনি চাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই দিওঁ। আৰু বেগত সকলোবিলাক বস্তু ভৰাই ল'লোঁ ধুনীয়াকৈ। বেগটো, এই সৰু বেগটো চাই ল'লোঁ, চাৰ্জাৰ চব ভৰাই দিলোঁ। তথাপিও একবাৰ চাই লৈছোঁ যে কিবা বস্তু থাকি গৈছে নেকি বুলি। আৰু এই বেগটোতো সকলোবিলাক বস্তু ভৰোৱা হৈ গৈছে, তথাপিও লাষ্ট টাইমৰ কাৰণে এবাৰ চাই লৈছোঁ। সকলোবিলাক বস্তু ঠিকেই আছে। সৰু বেগটো ইয়াৰ ভিতৰত ভৰাই লওঁ। বেগটো হৈ গ'ল পূৰা ৰেডি, আৰু ময়ো পূৰা ৰেডি। আৰু এতিয়া গৈ থাকোঁ। এইটো ৰুমতে আছিলোঁ যোৱাকালি। ৰুমটো কম দামত মানে বহুত ধুনীয়া পালোঁ। মানে ইমানো মোক হাই ফাই নালাগে। এইটো যোনফালে বাথৰুম আছিলে। আৰু এতিয়া বেছি দেৰি নকৰি গৈ থাকোঁ, ৰুমটো চেক আউট কৰি দিওঁ। আৰু এতিয়া গৈ আছোঁ তললৈ, চাবিটো দি দিওঁগৈ, ৰুমটো চেক আউট কৰি দি দিওঁ, আৰু বাকী থকা পে'মেণ্টটো কৰি দিওঁ। তললৈ গৈ আছোঁ, চাবিটো জমা দি আহিলোঁ, আৰু ইয়াতে আছিলোঁ। আৰু এতিয়া এইফালে আমাৰ JP কৰ্পৰেশ্যন আছে, তো সিহঁতকো মাতষাৰ দি যাওঁ যে যাওঁগৈ বুলি। A few minutes later. সকলোকে মাতষাৰ দি আহিলোঁ। আৰু এতিয়া এডোখৰতে ৰখোঁ আৰু কেবখন বুক কৰোঁ, আৰু ষ্টেচনলৈ গৈ থাকোঁ। পাই গ'লোহি ষ্টেচন। আৰু এইফালে চাওক নাই, এইটো ষ্টেচন পাই গ'লোহি। এতিয়া যাওঁ, কিবা এটা খাই লওঁগৈ, নহ'লে পেক কৰাই ল'ম, তাৰপিছত ট্ৰেইনত উঠিমগৈ। এতিয়া দাদাই ফোন কৰিছিলে, কৈছে যে ট্ৰেইনখন পাবহিয়ে ষ্টেচন, তই সোনকালে যা বুলি। তো এতিয়া পটককনে কিবা এটা পেকিং কৰাই লওঁ, নহ'লে কিবা এটা খাই লওঁ। গুৱাহাটী ষ্টেচন পাই গ'লোঁ। এতিয়া এইফালে যাওঁ, এইফালে গৈ কিবা এটা খাওঁগৈ। ইয়াৰ পৰা কিবা এটা খাই লওঁ, নহ'লে পেক কৰাই লওঁ। লৈ ল'লোঁ পেকিং কৰাই চিকেন বিৰিয়ানী, ট্ৰেইনত ভিতৰত গৈ খামগৈ। এতিয়া গৈ আছোঁ, আৰু এতিয়া গৈ আছোঁ ষ্টেচনৰ ভিতৰত। এইখন ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ফেন নেকি অ'। আৰু সোমাই গ'লোহি ষ্টেচনৰ ভিতৰত। আৰু এইফালে চাওক, বাপৰে তামাম মানুহ। ইফালে মানুহ, এইফালে মানুহ, পূৰা মানুহে মানুহ। এতিয়া অহা নাই ট্ৰেইনখন, ৰখি আছোঁ, ৱেইট কৰি আছোঁ। আহি পাবহি অলপ দেৰি পিছত। A few minutes later. ট্ৰেইন আহি গ'ল, আৰু সোমাই গ'লোঁ। এয়া চিটত বহি ল'লোঁ, চিট নম্বৰ 71। A few minutes later. আৰু ফাইনেলি গুৱাহাটীৰ পৰা ট্ৰেইনখন এৰি দিলে। এতিয়া গৈ আছোঁ ডিব্ৰুগড়লৈ। বাই বাই গুৱাহাটী। আকৌ আহিম, কেতিয়া আহোঁ ক'ব নোৱাৰোঁ, কিন্তু খুব সোনকালে আহিম বুলি আশা কৰিছোঁ। আৰু এতিয়া খানাটো খাই লওঁ, আৰু বাকীখিনি কাইলৈ ৰাতিপুৱা আপোনালোকক দেখাই যাম। The next morning. গুড মৰ্ণিং। শুই উঠি দেখিলোঁ যে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন পাৰে হ'লোঁ। আৰু এতিয়া গৈ আছোঁ নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচনলৈ। फलक तक चल साथ मेरे, फलक तक चल साथ चल, फलक तक चल साथ मेरे, फलक तक चल साथ चल। ये बादल
की चादर ये तारों के आंचल में छुप जाऊं আৰু চাওঁতে চাওঁতে আহি পাই গ'লোহি নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন এয়া চাওঁতে চাওঁতে আহি পাই গ'লোহি আৰু ফাইনেলি পাই গ'লোহি নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন এতিয়া নামি মেলি এতিয়া গৈ আছোঁ দাদা ৰখি আছে বাহিৰত মানে ষ্টেচনৰ বাহিৰত ৰখি আছে মোক ৰিচিভ কৰিবলৈ এতিয়া গৈ থাকোঁ ৰাতিপুৱা টাইমত পূৰা ভিৰ চাওঁ এইফালে তো নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন এতিয়া গৈ থাকোঁ দাদা আহিলে বাইকত গৈ আছোঁ মজত বাইকখন থৈছিলোঁ কাছাবাৰীলৈ A few minutes later. আৰু ষ্টেচনৰ পৰা ওলাই আহি বাইকখন লৈ গাঁও পাই গ'লোহি আৰু এখন যিখন নদী আপোনালোকে দেখিবলৈ পাইছে এইখন আছে বুঢ়ীদিহিং নদী আৰু বাইকখন মই কাছাবাৰীত থৈ গৈছিলোঁ যিহেতু মোৰ দাদা কাছাবাৰীতে থাকে তো মই বাইকখন দাদাৰ তাত থৈ গৈছিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ